আই তোৰ চাৰি সীমাত থকাবোৰে তোৰ শৰীৰটো এফালৰ পৰা কুটি কুটি খায়। তোৰ বিননি শুনিলে চম্পাৱতী সাধুটোৰ দৰে ৰজাঘৰীয়াসকলে কয়, জোৱায়ে নুপুৰ পিন্ধায়। ৰজাঘৰীয়াই সিহঁতবোৰক তোৰ শৰীৰটো কুটি কুটি খাবলৈ এৰি দি এইবাৰ সিহঁতেই বুকুত কামুৰিছে। কামুৰি কামুৰি সৃষ্টি কৰিছে এটুকুৰা ঘাঁহ। আই তোৰ বিননি শুনি লাচিত মূলা কনকলতাক সোঁৱৰি তোৰ কোটি কোটি সন্তানৰ নিনাদিত বিষুভৰ শব্দ। হু চি মিন কিম্বা গেৰিলাৰ কি ৰণনীতি আমি নাজানো অভিমন্যুক বেহুত হৰুৱাৰ কৌশল। আমি মাথো দেহত শেষ শুনিত থকালৈকে তোৰেই প্ৰেমতে আই। নিনাদিত বিষুভৰ শব্দক ৰুধিবলৈ তোৰ কুলাংগাৰ সন্তান। ভণ্ড শাসকৰ অন্ধ নিৰ্দেশত কোনো কুলাংগাৰে বন্দুকৰ ট্ৰিগাৰত তৰ্জনী টিপিলে সি মাটিত ঢলি পৰিল। তাৰ প্ৰতিবাদী কণ্ঠ, আই তোক কিহেৰে পুজিমে, আই তোৰ চৰণে দুখনি জীৱন দি পুজিমে তোক। আই ট্ৰিগাৰত তৰ্জনী নাচোনে ৰুদ্ধ কৰিব নোৱাৰে আমাৰ প্ৰতিবাদ। লাচিতৰ হেংদাং আমাৰ হাতত, ঘৰে ঘৰে তাঁতশালত কবচ, নামঘৰত কংসবধৰ আখৰা। মাথো আমিবোৰ তোৰেই প্ৰেমতে আই।